নমস্কাৰ বন্ধুসকল মোৰ যিটো আপোনালোকে জানে সকলোৱে আজি বহুত দিনৰ পৰা গাড়ী যিটো ট্ৰেইনিং চলি আছে তাৰে এজনক আজি কমপ্লিট হৈ গ'ল গাড়ী চলোৱা আজি টাউনলৈ উলিয়াই আনিছোঁ 3 দিন টাউনত চলোৱা আমি ট্ৰেইনিং দিম বুলি ভাবিছোঁ আৰু প্ৰত্যেককে সেনেকৈ ট্ৰেইনিং দিয়া হৈছে আৰু এতিয়া তেখেতে ধুনীয়াকৈ গাড়ী শিকিব পাৰে আগতে বেলেগত ক'ৰবাত কাম কৰি আছিলে ভিডিঅ' থ্ৰুৱেদি গম পাই তেখেতে গাড়ী শিকিম বুলি ক'লে আহিলে সম্পূৰ্ণ বিনামূলীয়াকৈ তেখেতক কমপ্লিট 23 দিন লাগিল কমপ্লিট গাড়ী চলাব পৰা হ'ল আৰু এতিয়া সুন্দৰকৈ টাউনলৈ লৈ আহিছোঁ আপোনালোকে দেখা পাইছে আমি মেইন ৰোডৰ হাইৱেটোত আছোঁ টাউনত কেনেকৈ গাড়ী চলাব লাগে বা কেনেধৰণে জামত মেইনটেনেঞ্চ কৰিব লাগে সেই ব্যৱস্থাটো দেখুৱাবৰ কাৰণে মই প্ৰত্যেক চালককে মই ৰাস্তাত মানে ধুনীয়াকৈ আপোনাৰ শিকাবলৈ বা কিটো মেইনটেইনত গাড়ী চলালে মানে ধৰক যান জঁট নহয় এইটো ছিষ্টেম মই শিকাবলৈ চেষ্টা কৰোঁ আৰু নিজৰ কামৰ মাজতে এনেকৈ শিকাই আছোঁ আপোনালোকে আশীৰ্বাদ কৰি যাব আৰু সদায় চেষ্টা কৰিম সৌদ অসম ভিত্তিত এখন বৃহৎ স্কুল কৰাৰ সপোন আছে আৰু আপোনালোকে সকলোৱে জানে এই চেষ্টাটো ৰাখিছোঁ আপোনালোকে আশীৰ্বাদ কৰি যাব আৰু মোৰ নিজৰ কৰ্মৰ মাজতে মই চেষ্টা কৰিম যিমানখিনি আগবাঢ়িব পাৰোঁ তোমাৰ মনৰ ভাৱটো কোৱাচোন ধন্যবাদ থাকিলে আমাৰ মানস দালে তেওঁৰ কাৰণে আজি গাড়ীখন শিকিবলৈ পাৰিলোগৈ আৰু অশেষ ধন্যবাদ থাকিল তেওঁলৈ আৰু এতিয়া তুমি অকণমান চলাই দেখুৱা ব'লা টাউনলৈ আমি আগবাঢ়িম এতিয়া ব'লা এনেকৈ চেষ্টা কৰি আছোঁ আৰু মানুহৰ জীৱনত এতিয়া বৰ্তমান যিটো পৰিস্থিতি চলি আছে দেশত এতিয়া পৰিস্থিতি বহুত বেয়া আৰু সেয়েহে মই চেষ্টা কৰিছোঁ যিমানখিনি নিবনুৱা মোৰ ফালৰ পৰা মই যিমানখিনি দূৰ কৰিব পাৰোঁ সেইটো চেষ্টা সদায় ৰাখিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিলে নিশ্চয় আৰু আগলৈ আগবাঢ়িব পাৰিম আৰু যিসকল নিবনুৱা আছে মইতো আগতেও কৈছোঁ সেইসকলক যোগাযোগ কৰিব মই নিশ্চয় সম্পূৰ্ণ বিনামূলীয়াকৈ মই শিকাই দিবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকক দেখুৱাইছোঁ কি সুন্দৰকৈ গাড়ী চলাব পৰা হ'ল আমি এতিয়া হাইৱেত গৈ আছোঁ এতিয়া ধুনীয়াকৈ গাড়ী চলাব পৰা হ'ল খুব কম সময়ত আয়ত্ব কৰিছে আৰু এটা কথা যিকোনো বস্তু শিকোৱা মেইনটেনেঞ্চটো হ'ল আপোনাৰ ধুনীয়াকৈ আপোনাৰ সুন্দৰকৈ শিকালে যিকোনো বস্তু আপোনাৰ আয়ত্ব কৰিলে ধুনীয়াকৈ আপুনি গাড়ী চলাব পাৰে আৰু শিকিব পাৰে সেয়েহে মই সদায় চেষ্টা ৰাখিছোঁ কিমান সুন্দৰকৈ শিকাব পাৰি জাম জঁটৰ পৰা বচাব পাৰি কেনেকৈ গাড়ীখন কাটি ইফালে নিব পাৰি সদায় এই চেষ্টাটো ৰাখিছোঁ আৰু সেইমতেই যিসকল ল'ৰা আহিছে শিকিবলৈ তেখেতলোকক সেনেকৈ মই ধুনীয়াকৈ সুন্দৰকৈ শিকাবলৈ চেষ্টা কৰিছোঁ আৰু শিকি আছে আজিলৈকে এজনো ল'ৰা এতিয়ালৈকে 122 জন হ'লগৈ 122 জনৰ ভিতৰত এজনো কোনো ইয়াত গাড়ী নিশিকাকৈ যোৱা নাই 122 জন ল'ৰা হ'লগৈ 122 জন ল'ৰাকে আপোনাৰ সুন্দৰকৈ গাড়ী শিকাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া বৰ্তমান 7 জন ল'ৰা আছে 7 জনৰ ভিতৰতে এজনৰ আৰু 3 দিন টাউনত দেখুৱাম শিকাম আৰু তাৰপিছত কমপ্লিট হ'ব আপোনালোকে দেখা পালে আৰু আগলৈ এনেকৈ গাড়ী কেনেকৈ চলাই আপোনালোকে কি ধৰণে কি কৰিব লাগে গাড়ী যিসকল বেলেগ ভিডিঅ' বনাই আছোঁ এইবিলাকো আৰু বেলেগৰ ওপৰতো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গাড়ীক লৈ আপোনালোকে আশীৰ্বাদ কৰি যাব আৰু ভিডিঅ'টো এতিয়া এখেতক মই শিকাওঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত দি এইকেইটা কথা কৈ ইয়াতে সমাপ্ত দিলোঁ জয় আই অসম।